নমস্কাৰ প্ৰতিভৰ হোম কিচেনৰ অন্য এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মটৰৰ পকৰীৰ লগতে এটা চাটনি ৰেচিপি। তেতিয়াহ'লে আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। ইয়াৰ বাবে আমি প্ৰথমতে এবাটি মটৰ প্ৰায় ৬-৭ ঘণ্টা সময়ৰ বাবে তিয়াই থৈছোঁ। এতিয়া তিয়াই থোৱা মটৰখিনি ভালদৰে পৰিষ্কাৰ পানীৰে ধুই লৈছোঁ আৰু লগতে লৈছোঁ 3টা আলু। এই আলুকেইটাও এনেধৰণেৰে কাটি লৈছোঁ। এতিয়া মটৰ আৰু আলুখিনি এটা প্ৰেছাৰ কুকাৰত পানীৰে সৈতে বইল হ'বলৈ দিছোঁ। বইল হৈ গৈছে। এতিয়া বইল হোৱা মটৰ আৰু আলুখিনি এটা গ্ৰাইণ্ডাৰৰ জাৰত লৈছোঁ আৰু লগতে ইয়াতে লৈছোঁ নৰসিংহ পাত আৰু এচামুচ ৰক চল্ট। এতিয়া গ্ৰাইণ্ডাৰৰ জাৰত দি গ্ৰাইণ্ড হ'বলৈ দিছোঁ। গ্ৰাইণ্ড হোৱাৰ পিছত আন এটা পাত্ৰত লৈ লৈছোঁ আৰু লগতে ইয়াতে দিছোঁ জিৰা পাউডাৰ আধা চামুচ, হালধি পাউডাৰ আন্দাজ অনুযায়ী আৰু লগতে দিছোঁ বেচন এখন ডাঙৰ চামুচেৰে এচামুচ। এতিয়া এই গোটেইখিনি উপাদান ভালদৰে যাতে মিহলি হৈ যায় তাৰ বাবে হাতেৰে এনেধৰণেৰে মিহলাই দিছোঁ। ইয়াৰ পিছতে ইয়াতে দিছোঁ অলিভ অইল এখন ডাঙৰ চামুচেৰে এচামুচ। যিখিনি আমি মটৰ বইল কৰিছিলোঁ সেইখিনি আপোনালোকে যদি মন কৰিছে দেখিছে যে মটৰখিনি আমি সম্পূৰ্ণভাৱে বইল কৰা নাই, অৰ্থাৎ দুই এটা গোটা গোটাভাৱে ৰাখি থৈছোঁ। এতিয়া আমাৰ মিশ্ৰণটো হৈ গৈছে। লগতে ইয়াতে আমি হাতত অলপমান তেল লৈ এতিয়া যিখন থালত আমি এইখিনি ৰাখিম সেই থালখনতো তেলখিনি লেপি লৈছোঁ। এতিয়া ইয়াৰ পৰা নিজৰ আন্দাজ অনুযায়ী পৰিমাণখিনি লৈ এনেধৰণেৰে ইয়াক একোটা একোটা চেপ দিছোঁ। যিহেতু আমি হাতত তেল লগাই লৈছোঁ গতিকে এইখিনি আমাৰ মিশ্ৰণটো যিটো আছিলে সেই মিশ্ৰণটো আমাৰ হাতত লাগি ধৰা নাই। প্ৰথমটো আমাৰ বনালোঁ, এতিয়া দ্বিতীয়টো বনাই আছোঁ। এই পকৰীটো খাবলৈ বৰ সোৱাদযুক্ত হয়, বিশেষকৈ বহুত মচমচীয়া হয়। আমি সাধাৰণতে পকৰী বুলি ক'লে অকল খাওঁ আমি বেচনৰ পকৰী বিশেষকৈ বেছিকৈ খোৱা হয়, কিন্তু ইয়াতে আমাৰ বেচনৰ লগতে ইয়াতে আমি আন উপাদান যেনেধৰণে আলু আৰু ইয়াতে মটৰো ব্যৱহাৰ কৰিছোঁ। এতিয়া এটা কেৰাহীত তেল লৈছোঁ। তেলখিনি যেতিয়া গৰম হৈ আহিছে এতিয়া এই পকৰীকেইটা এটা এটাকৈ তেলত ভাজিবলৈ আৰম্ভ কৰিছোঁ। ইয়াতে আমি তেল বহুত বেছি পৰিমাণে ব্যৱহাৰ কৰা নাই, যিহেতু আমি ঘৰতে বনাই আছোঁ আৰু যিখিনি আমাৰ পকৰীৰ পৰিমাণ যিমান আছে সেই অনুপাতেহে তেলটো ব্যৱহাৰ কৰিছোঁ, যাতে তেলটো আমাৰ ৰৈ নাযায়, কিয়নো আমি এই তেলখিনি আৰু ছেকেণ্ড টাইম ব্যৱহাৰ নকৰোঁ। গতিকে সেই অনুপাতে তেল ইয়াতে ব্যৱহাৰ কৰা হৈছে। এতিয়া ছেকেণ্ড বেটছটো উঠাই দিছোঁ। এতিয়া এই ছেকেণ্ড বেটছো হৈয়ে গৈছে। যেতিয়া ৰঙচুৱা হৈছে এইখিনি আমি উঠাই লৈছোঁ। আমাৰ পকৰীকেইটা হৈ গ'ল। এতিয়া আমি চাটনিৰ কাৰণে ইয়াতে লৈছোঁ নাৰিকল এটা লৈছোঁ আৰু নাৰিকলখিনি এনেধৰণেৰে সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। এতিয়া কাটি লোৱা টুকুৰাখিনি গ্ৰাইণ্ডাৰৰ জাৰত দিছোঁ আৰু লগতে আনফালে আমি ৰেডি কৰি ৰাখিছোঁ নৰসিংহ পাত আৰু লগতে ধনিয়া পাত আৰু এটা জলকীয়া। জলকীয়াটো অপশ্যনেল হয়। আপোনালোকে যদি অলপ বেছিকৈ জলকীয়া খায় তেতিয়াহ'লে বেছিকৈ ব্যৱহাৰ কৰিব আৰু যদি নাখায় তেতিয়াহ'লে ব্যৱহাৰ নকৰিলে হ'ব। এতিয়া এই নাৰিকলৰ টুকুৰাকেইটা গ্ৰাইণ্ডাৰৰ জাৰত দি গুড়ি কৰি লৈছোঁ। এতিয়া এই যিখিনি আমি মিশ্ৰণ হ'ল নাৰিকলৰ সেইখিনি যাতে অলপমান পনীয়া হয়, খুব পনীয়া নহয় কিন্তু, গতিকে তাৰ অনুপাতে আমি এটা কাপৰ 3/4 এভাগ ইয়াতে পানী দিছোঁ আৰু পুনৰাই গ্ৰাইণ্ডাৰৰ জাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া গ্ৰাইণ্ড হৈ গৈছে দেখিছে। এতিয়া ইয়াতে যিখিনি আমি ধনিয়া পাত ৰেডি কৰি ৰাখিছিলোঁ সেইখিনি ইয়াতে দিছোঁ আৰু লগতে জলকীয়া দিছোঁ। জলকীয়া খুব কম পৰিমাণে ব্যৱহাৰ কৰিছোঁ আৰু ইয়াতে তাৰপিছত দিছোঁ নিমখ। এই পকৰীটো যিটো পকৰী বনাই আছোঁ জলকীয়া খুব কম পৰিমাণে দিছোঁ, যাতে শিশুসকলেও যাতে খাব পাৰে সেই অনুপাতেহে ব্যৱহাৰ কৰা হৈছে। ইয়াতে জলকীয়াটো ব্যৱহাৰ কৰা হৈছে। এতিয়া যিখিনি আমি নৰসিংহ পাত দেখুৱাইছিলোঁ সেই নৰসিংহ পাতখিনি ক'লা সৰিয়হৰ লগত তেলত অলপ সময় ভাজি লৈ সেইখিনি এতিয়া যিখিনি আমাৰ মিশ্ৰণ আছিলে নাৰিকলৰ চাটনিৰ বাবে তাত দি দিছোঁ। এতিয়া চামুচেৰে এনেধৰণে লৰাই দিছোঁ। দেখিলেও বৰ সুন্দৰ হৈছে। এয়াই হৈছে আমাৰ আজিৰ ৰেচিপি। এই ৰেচিপিটো চাই কেনেকুৱা পালে জনাব, কিন্তু ৰেচিপিটো আপোনালোকে নিশ্চয় ঘৰতো বনাই চাবচোন। খাবলৈ বৰ ধুনীয়া হয়। বিশেষকৈ আবেলিৰ সেই মিঠা গাখীৰৰ চাহকাপৰ সৈতে ইয়াৰ সোৱাদে অনন্য হৈ পৰে। এয়া হৈছে আজিৰ ৰেচিপি। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। ইয়াৰ পিছৰটো এপিছডত অন্য এটা ৰেচিপি লৈ পুনৰ উপস্থিত হ'ম। আজিলৈ আহিছোঁ। ধন্যবাদ।